আমি এয়া আহিছোঁ পূজা চাবলৈ, যিহেতু পূজাৰ বতৰ। আৰু ইয়াৰ লগত আছে আমাৰ মামাৰ ছোৱালী। নমস্কাৰ। আৰু নামটো কৈ দে। মোৰ নাম অনামিকা দেৱী। এয়া এতিয়া আপোনালোককো দেখাওঁ পূজাৰ দৃশ্য অলপ থাকিব আৰু ভিডিঅ'টো। এয়া হৈছে পূজাৰ মণ্ডপ, আমি ডিকৰাইত আহিছোঁ পূজা চাবলৈ। ব'লক ভিতৰৰ পৰিৱেশ অলপ দেখাওঁ আপোনালোকক। ইয়াত পুৰা পূজা চলি আছে এতিয়া। এয়া আমি চেণ্ডেল লগাই লৈছোঁ। ইয়াত দেখিছে সকলো মানুহ ইয়াতে আহি এনেকৈ চাকি বন্তি জ্বলাইছে। অশ্ৰুসিক্ত নয়নেৰে মৰ্ত্যৰ পৰা বিদায় ল'লে দেৱী দুৰ্গাই। মহিষাসুৰক নাশ কৰিবলৈ মহালয়াত মৰতলৈ নামি অহা দেৱী দুৰ্গা ষষ্ঠী পূজাৰ বেদীত বহাৰ পাছত দশমী দিনা পুনৰ স্বামীগৃহলৈ উভতি যায়। এয়া পূজা মণ্ডপৰ কাষতে চেলফি উঠিব পৰাকৈ বনাই দিছে এনেকৈ। ৰাতি আৰু ভাল লাগে, আপোনালোকক ৰাতিলৈ দেখাম ভালকৈ। হাতত হেলমেট লৈ মা আৰু পিছফালে বামি। ইয়াতে মাহঁতে সোমাইছে চাহ খাবলৈ, আৰু আমাৰ দুজনীক দিছে এইটো 5 টকা 5 টকা। আমি খাম আৰু আমি খাম এতিয়া 5 টকীয়া চিপছ। আমি 5 টকাত পূজা চাবলৈ আহিছোঁ। তাকো পইচা নিজৰ নহয় মাহঁতৰ। এইখনে চিপছৰ দোকান। ইয়াৰ পৰাই এই নীলাটো এইটো কিবা এটা লৈ গান। এয়া আমি 5 টকাত পাই গ'লোঁ দুপেকেট চিপছ। এয়াকৈ খাওঁ আৰু আমাৰ পূজা ইমানেই আৰু। দিছ ইজ ডাঙৰ ডাঙৰ পুতলা। চাওঁ দেখাই নাই, আঁতৰ হৈ দে, আঁতৰ হওক, পুতলাটো যাব দে। ল'বলৈতো নোৱাৰোঁ, সেইকাৰণে চুইয়ে চাইছোঁ। কিমান দাম কৈছে? 100। অঁ চবতে 100 হা। এই ক'লা ক'লা কাপকেইটা ভাল লাগিছে, সেইকেইটা ন? সেইকেইটা ভাল লাগিছে ন? এয়া ফুচকা প্লেট, ডিছ প্লেট কাপ। এয়া কি নাজানো, সজোৱা চব চিনাওঁ। আৰু এইফালে দোকানবিলাক তৰাই নাই, তৰিবহে আৰু সন্ধিয়া হ'লে চাগে। মানুহ আহিলে পপকৰ্ণ আমি নাখাওঁ, যিহেতু পইচা নাই আমাৰ হাতত। এইফালে চাওঁ বনাই আছে। আৰু ইয়াৰ দোকানবিলাক তৰাই নাই, সন্ধিয়া কেনে তৰিব। হোটেল এয়া মীনা বজাৰ, যাৰ মূল্য হৈছে 70 টকা। তাতকৈ আমি হেৰি ভাল মানে আচল ৰেলখনতে উঠি কমতে বহুত জেগা ঘূৰি আহিম। এইটো হৈছে চকৰি, বৰ্তমান অচল হৈ পৰি আছে আৰু সেইফালে বনাইহে আছে, সম্পূৰ্ণ হোৱাগৈ নাই। ৰাতি আহিলে আপোনালোকক দেখাম বাৰু ভালকৈ। বৰ্তমান মানুহেই নাই, এইটো সন্ধিয়া চাব কিমান মানুহ। আৰু এয়া ৰাতিৰ দৃশ্য। এয়া লগ পাই গ'লোঁ মনীষাক। আৰু এয়া হৈছে পূজাৰ মালা। চাৰিওফালে কেৱল দোকান দোকান আৰু দোকান।
বিজয়া দশমীৰ দিনা দুৰ্গা মাৰ প্ৰতিমূৰ্তি বিসৰ্জন কৰি আহি এয়া দশেৰা উৎসৱ। দশেৰাৰ সেৰা শব্দটোৰ সংস্কৃত শব্দ দশহৰৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দশাসন ৰাৱণৰ মৃত্যু। বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণত উল্লেখ কৰা অনুসৰি আহিন মাহৰ শুক্ল দশমীৰ তিথিত লংকাধিপতি ৰাৱণক ৰামচন্দ্ৰই বধ কৰিছিল। কথিত আছে, ৰাৱণ বধৰ পাছত আহিন মাহৰ ৩০ সংখ্যক দিনটোত অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰিছিল ৰাম, সীতা আৰু লক্ষ্মণে। সেয়ে ৰামে ৰাৱণ বধ কৰা দিনটো দশেৰা আৰু অযোধ্যাত প্ৰৱেশ কৰা দিনটোত দীপাৱলী পালন কৰা হয়। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।